নমস্কাৰ বন্ধু বান্ধৱীসকল জিকে টিভি অসম চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আহকচোন আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত উত্তৰ পশ্চিম বংগ পান্না মধ্যপ্ৰদেশৰ শনিবোৰ কিহৰ বাবে বিখ্যাত উত্তৰ হীৰা সৌৰজগতৰ গ্ৰহ নেপচুনৰ নাম কাৰ নামেৰে ৰখা হৈছে উত্তৰ সাগৰৰ ৰোমান ঈশ্বৰ দ্বিতীয় বিশ্বযুদ্ধত সৰ্বাধিক সংখ্যক লোক হেৰুওৱা দেশ কোনখন উত্তৰ জাপান হপমেন কাপ কোনখন খেলৰ সৈতে সম্পৰ্কিত উত্তৰ টেনিছ তেলেগু কোনখন ৰাজ্যৰ চৰকাৰী ভাষা উত্তৰ অন্ধ্ৰপ্ৰদেশ বিশ্বৰ দ্বিতীয় সৰ্বাধিক জনবসতিপূৰ্ণ দেশ হৈছে উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰ গ্ৰেট বেৰিয়াৰ ৰিফ কোনখন দেশত অৱস্থিত উত্তৰ অষ্ট্ৰেলিয়া সুন্দৰলাল বহুগুণা কোন দেশ আন্দোলনৰ সৈতে জড়িত উত্তৰ চিপকো আন্দোলন মেৰু ভালুক মুখ্যত পৃথিৱীৰ কোন ঠাইত পোৱা যায় উত্তৰ আৰ্কটিক চক্ৰ তাজমহল কোন নদীৰ পাৰত অৱস্থিত উত্তৰ তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত চোল্ডাৰ কোনটো ধাতুৰ মিশ্ৰণ উত্তৰ টিন আৰু লিড ভাৰতৰ কোনখন নদীত প্ৰথম বহুমুখী প্ৰকল্প নিৰ্মাণ কৰা হৈছিল উত্তৰ দামোদৰ মেকমোহন লাইনে কোন দুখন দেশৰ মাজত সীমান্ত গঠন কৰে উত্তৰ ভাৰত আৰু চীন চন্দ্ৰত অৱতৰণ কৰা দ্বিতীয় ব্যক্তিজন কোন উত্তৰ এডউইন ইউজিন এল্ড্ৰিন বিখ্যাত গ্ৰন্থ হেৰি পটাৰ ৰচয়িতা কোন উত্তৰ জে.কে. ৰাউলিং চাইনা নেহৱাল কোনটো ক্ৰীড়াৰ সৈতে জড়িত উত্তৰ বেডমিণ্টন ৰক্তচাপ জোখাৰ বাবে ব্যৱহৃত সঁজুলি হৈছে উত্তৰ স্পিকমো মেনোমিটাৰ সুভাষ চন্দ্ৰ বসুৱে 1939 চনত কংগ্ৰেছ এৰি কোনটো দল প্ৰতিষ্ঠা কৰিছিল উত্তৰ ফৰৱাৰ্ড ব্লক ভাংকাৰা নাংগলবান কোন নদীত অৱস্থিত
উত্তৰ সতলজ। এটা চিত্ৰৰ চাৰিওফালে মুঠ দূৰত্বক কোৱা হয় উত্তৰ পৰিধি। নাগালেণ্ডৰ চৰকাৰী ভাষা কি? উত্তৰ নাগালেণ্ডৰ চৰকাৰী ভাষা হৈছে ইংৰাজী। ইজৰাইল দেশখন কোন মহাদেশত অৱস্থিত? উত্তৰ এছিয়া। ছিউল কোনখন দেশৰ ৰাজধানী? উত্তৰ দক্ষিণ কোৰিয়া। পোংগল কোনখন ৰাজ্যৰ উৎসৱ? উত্তৰ তামিলনাডু। বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি আজি এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ মৰম আৰু আশীষ বিচাৰি পুনৰ এটি অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সকলোকে জনালোঁ ধন্যবাদ।